জীৱনত ভালে থাকিব বিচাৰিলে এইকেইটা কথা সদায় মনত ৰাখিব। 1. টকা উপাৰ্জন কৰিবলৈ শিকক। 2. অতিৰিক্ত মায়া ত্যাগ কৰক। 3. অতিৰিক্ত আশা নকৰিব। 4. সকলো সময়তে হাঁহি আনন্দৰে থাকিবলৈ শিকক। 5. নিজকে সময় দিয়ক। টকা মানুহক বহুত বন্ধু দিয়ে, কিন্তু টকা মানুহক ভালপোৱা দিব নোৱাৰে। ভালপোৱা মানে অকল দেহ বা ৰূপৰ আকৰ্ষণ নহয়। ভালপোৱা মানে সন্মান, শ্ৰদ্ধা, বিশ্বাস আৰু ভৰসা। কোনোবাই বিচাৰিও নাপায় আৰু কোনোবাই পোৱাৰ পিছতো তাৰ গুৰুত্ব বুজি নাপায়। জীৱন কেতিয়াও কাৰো বাবে থামি নাথাকে, কিন্তু কাৰোবাৰ বাবে জীৱনটোক থমাই ৰখাটো হৈছে সকলোতকৈ ডাঙৰ মূৰ্খামি। সত্য কথাটো হ'ল, যিজনক আমি আমাৰ জীৱনত নাপাম বা আমাৰ ভাগ্যত নাই, তেওঁকেই আমি মন প্ৰাণ দি ভাল পাওঁ। এজন মানুহে কেতিয়াও তাৰ প্ৰিয়জনৰ ওপৰত খং কৰিব নোৱাৰে। যিটো কৰে সেইটো হ'ল অভিমান। আৰু অভিমান কেতিয়াও খঙৰ পৰা নহয়। অভিমান হয় কিছুমান ক'ব নোৱাৰা বেদনাৰ পৰা। এইটো পৃথিৱীত সকলোৰে অভাৱ, কাৰোবাৰ এমুঠি ভাতৰ বাবে আৰু কাৰোবাৰ অলপ ভালপোৱাৰ অভাৱ। এটা কথা কি জানানে? সকলোৱে অপেক্ষা আৰু বিশ্বাসৰ মৰ্যাদা দিব নোৱাৰে। জীৱনত সকলো পাবা, কিন্তু মাৰ দৰে আৰু এজনী নাৰী কেতিয়াও নাপাবা, আৰু এইটো কেতিয়াও সম্ভৱো নহয়। যদি ভিডিঅ'খন চাই ভাল পালে প্লিজ ভিডিঅ'খনত এটা লাইক কৰিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাব। আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। ধন্যবাদ।